আজি একেবাৰে ঢেঁকীৰ পৰাই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। এয়া মাঘৰ বিহুৰ অৰ্থাৎ ভোগালী বিহুৰ আয়োজনৰ বাবে এয়া ঢেঁকীত পিঠা খুন্দিবলৈ আহিছোঁ। তাৰে অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। পিঠা খুন্দি আহিলোঁ আৰু এতিয়া আপোনালোকলৈ পিঠা বনোৱা ভিডিঅ' আগবঢ়াইছোঁ। আৰু পিঠা বনাইছোঁ যেতিয়া অকণমান ভিডিঅ' কৰি পেলাই ভাবিলোঁ থৈ দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া ক'লা বৰা চাউলৰ পিঠাগুড়ি। মই এইখিনি গেছত বনাই আছোঁ। তাকে অকণমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। মই হাতেৰে নাজানো, আগতো মই পিঠা বনোৱা ভিডিঅ' দিছোঁ। তাত মই হেতাৰে দিওঁ, আচলতে হাতেৰে নাজানো, তাতো কোৱা হৈছিলে। সেয়ে মোৰ সুবিধামতে মই কৰি লৈছোঁ। আৰু আপোনালোকৰ সুবিধা যি ধৰণে হয়, হাতেৰে দিয়ে, হেতাৰে দিয়ে, যেনেকৈ কৰে আপোনালোকে কৰি ল'ব। আৰু ভিডিঅ'টো চাই থাকক, কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। এয়া মই এফালৰ পৰা বনাই গৈ আছোঁ আৰু আপোনালোকে চাই যাওকচোন কেনেকুৱা পায় তাকো জনাব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কেনেকুৱা পায় আৰু জনাবলৈ নাপাহৰিব। লগতে আপোনালোক সকলোলৈকে স্বপ্নাৰ বৰদলৈ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু ইউটিউব পৰিয়ালৰ সকলো সদস্যালৈকে মাঘ বিহু অৰ্থাৎ ভোগালী বিহু আৰু মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনালোঁ। নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু সুস্থ হৈ আছে। আশীৰ্বাদ কৰিব আমিও যেন সদায় ভালে থাকোঁ। এতিয়া তেনেহ'লে কথা পাতি নাথাকোঁ, পিঠা বনাওঁ আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিৰ পিছতো আৰু এটা ভিডিঅ' ইয়াতে মই জইন কৰিছোঁ, বগা চাউল যিখিনি বৰা বগা, তাৰো এটা ভিডিঅ' আছে। তাকো আপোনালোকে চাই জনাব কিহৰ লগত বনাইছোঁ। চালেই শেষলৈকে চাই থাকিলেই ভিডিঅ'টো গম পাব। এয়া গুড় তিল একেলগে মিলাই লৈছোঁ। তিলখিনি ধুই ৰ'দত শুকুৱাই গৰম ভাজি মিক্সিত পিচি গুড়ৰ লগত সানি পিঠা বনাবলৈ লৈছোঁ। জুইত বনাইছোঁ যিহেতু জুইকুৰা একেবাৰে কমাই লৈছোঁ। জুই কেনেকৈ জ্বলি আছে আপোনালোকে দেখিছেই। বেছিকৈ যদি জুইটো দিয়া হয় তেতিয়া কি হ'ব, পিঠাখন দেৰি যাব আৰু হাতত ধৰিব, আপুনি হাতেৰে পিঠাখন লৰাব নোৱাৰিব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, জনাবলৈ নাপাহৰিব কেনেকুৱা পায়। লগতে মাঘ বিহু অৰ্থাৎ ভোগালী বিহু আৰু মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলোলৈকে। মাঘ বিহু হৈছে আমাৰ সকলোৱে ভোগৰ দিন, ভোগ আচলতে। আৰু এইখিনিতে মই সেই খেতিয়কসকললৈ, সেই কৃষকসকললৈ বহুত শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ বাবেই আজি সকলোৱে এনেধৰণে মাঘ বিহু উদযাপন কৰিব পাৰিছে। তেওঁলোকৰ অজস্ৰ পৰিশ্ৰমৰ ফলত আজি মাঘ বিহুত সকলোৱে ভোগ কৰিব পাৰে। আৰু তেওঁলোকৰ প্ৰতি সদায় আশীৰ্বাদ থাকক আৰু এনেধৰণে যাতে তেওঁলোকে সদায় নিজৰ পৰিশ্ৰম কৰি সকলোকে যিধৰণে আজি সকলোকে এনেকুৱা এটা দিন দিব পাৰিছে, যি নেকি তেওঁলোকৰ কষ্টৰ ফলত আজি তেওঁলোকৰ কাৰণে আমি বিহুটো পাতিবলৈ সক্ষম হৈছোঁ। সেয়ে তেওঁলোকলৈ অশেষ
ধন্যবাদ জনালোঁ। লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যই ভালে কুশলে থাকক এয়াই কামনা কৰিলোঁ। লগতে আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো পুনৰবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু আপোনালোকে বিহু আয়োজন কেনেধৰণে কৰিছে সেয়াও জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আজি আপোনালোকলৈ মই এয়া পিঠা বনোৱা ভিডিঅ' দিলোঁ। লগতে আৰু নতুন ভিডিঅ' আপোনালোকলৈ আহি আছে। আৰু মই পাৰিলে যদি পাৰোঁ মই এইকেইদিন সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু মাঘৰ বিহুৰ উৰুকাৰ কোনে কি ধৰণে আয়োজন কৰে সেয়াও জনাবলৈ নাপাহৰিব। আৰু উৰুকাৰ আৰু এটা বেলেগ ভিডিঅ' মই আপোনালোকলৈ লৈ আহি আছোঁ। তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। ধন্যবাদ। চিমনৰ ঘৰতো দুটামান প্ৰত্যেকবাৰে দিওঁ।